আমাৰ ই কাপোৰবোৰ ইমান লেতেৰা কৰে মাইনা থাকোঁতে ভাল আছিল তাৰ কাপোৰবিলাক ধুই দিছিল চালা বিয়া পাতি জীৱনটো নষ্ট কৰি দিলোঁ বিয়া নোহোৱাৰ আগত ইমান ধুনীয়া জীৱন আছিল এতিয়া তিৰিৰ কথা শুনি শুনি সৰি ফালি থাকিব লগা আছিল এই আমাৰ গাঁৱৰ ৰমানৰো ভাল সি মোৰ লগত থাকি থাকি সিও বিয়া পাতিলে তাৰে কপাল ফুৰিলে ঘৈণীয়েকে ইমান বস্তু আনিছে যৌতুকত তাৰ চাকৰিটোও হ'ল মোৰহে একো নাই এই ঘৈণীয়েকৰ পৰা মাতিও পালে তাৰে কপাল ভাল আমাৰ এই খাব আছে চকুটোত বা কি পৰিল বৰ খচখচ আছে শেৱালি অ' শেৱালি শেৱালি ক'ত মৰি থাকে এই বিপদৰ সময়ত ওচৰত নাপায় তাইক অ' ইয়াতে ঘুমাইছে মই মাতি আছো তোৰ কান্দো জ্ঞান নাই হে ঘুমাই মৰি থাক তই ইয়াতে ইমান বিষ সেইকাৰণে সোমাইছিলো আৰু মইনো শুনাই নাপালো নে কি সোমাল চকুটোত ইমান কষ্ট পাই আছো হেৰি কি নহল কি হ'ল আঠ দেখাই আছো কি হ'ল হেৰি শুনকচোন এইফালে কি কৰিলো মই আসন কৰি ফেলে খৰি ফালিব দিছিলি তই হে খৰি এই খৰিত টুকুৰা আহি মোৰ চকুত পৰিছে আজি যদি মোৰ চকুটো বেয়া হৈ গ'ল হয় তোৰ ঘৰৰ পৰাই মোক দিলে হয় নেকি হেৰি আপুনিতো এইটো কথা মোক ভালকৈ ক'ব পাৰে মইতো আপোনাৰ চকুৰ পৰা উলিয়াই দিলো হয় কি তোক ভালকৈ ক'ব লাগে হে তোক ভালকৈ ক'ব লাগে তোক ইমান বাৰ মাতি আছো তই শুনা পাইছিলি আপুনিতো ভালকৈ ক'ব পাৰে তই শুনা নাছিলি হে তই শুনা নাছিলি তই শুনি নুশুনা ভাও জুৰি আছিলি হা পাণত থপৰ আছিলি তই থপৰ আছিলি পাণত হে আৰু শুন এই মোৰ ভোক লাগছি জলদি খাব বুলি কিবা কৰ নহ'লে মোৰ যদি আৰু খং উঠিব লাগে কথা বেয়া হ'ব আগতে এওঁৰ কি মৰম কি ভাল পোৱা মই যদি অলপ সময় দেৰিও কৰোঁ তেওঁ ইমান বেয়া পাইছিল আৰু এতিয়া বিয়াৰ পাছত মই তেওঁৰ ওচৰত যিমানে যাব খোজোঁ তেওঁ মোক সিমানে অত্যাচাৰ ঐ আকৌ যোৱা যোৱা তুমি যোৱা সদায় সদায় ইমান দেৰি কিয়নো খং কৰা ভাইটি স্কুলৰ মাষ্টৰ আহিল বাবেহে দেৰি হ'ল হ'ব আৰু তোমাৰ যে সদায় সদায় এটা অজুহাত কালি পাৰিছা নাই পাৰা মোৰ খং উঠিছে তুমি যোৱা ঘৰত সঁচাই যাওঁ যোৱা যোৱা সঁচাই যাম কিন্তু এনেহে কৈছো তোক জোকা ভাল লাগে অ হ'ব দে এৰি দি খং কৰিছা নহয় হা হা বোলা ঐ তই যে এনেকা আছ ইয়াতে মই কি কৈছিলো তোক মোৰ ভোক লগা বুলি কৈছিলো নাই খাবৰ কাৰণে একো নাই কি খাবৰ কাৰণে একো নাই ঐ মাৰাৰ ঘৰত ফোন কৰ যা সিহঁতৰ পৰা লৈ আহ
মাহঁতৰে পইচাৰ নাই মই মাহঁতক কি বুলি পইচাৰ খুজো কি মায়েৰা দেখাব নপকাইছে অ মায়েৰা দেখাব নপকাইছে পথাৰৰ মাটি বিক্ৰী কৰি মোক টকা দিবলৈ দিবি নহ'লে তোক মই এই দাহেৰে খৰা কৰিম যৌতুকত কি দিছিম মোক একো দিয়া নাই একো দিয়া নাই বাবে কৈছো হা মাটি বিক্ৰী কৰি মোক টকা দিবলৈ দিবি সম্পত্তি লুবিয়া আপুনি সম্পত্তিৰ কাৰণে বিয়া পাতিছিল মোক সম্পত্তিৰ কাৰণে বিয়া পাতিছিলো যা এতিয়া ফুল লগৰ ঘৰত আৰু মোৰ কাৰণে ভাতো লগ নহ'লি কথা বেয়া হৈ যাব এইবাৰ কাটিয়া পেলাক আপুনি ঐ ফোন কৰ নাই মাহঁতক ফোন কৰি নকওঁ মই ফোন কৰিব দিছোঁ হা ফোন কৰ নাই মই মাহঁতক ফোন ঐ কৰি তোক ফোন কৰিব দিছোঁ নাই নকওঁ ফোন কৰ নকওঁ ayo sama korte Juna ya Juna tuh kadang kita alai chodu phone kor barsu phone kor নাই ভাইটি মা দেউতা কৰি কম নহ'লে এতিয়া মাৰিয়ে পেলাব বাইদেউ হেল্ল' বা ক ভাইটি ভিনদৰে মোক আজিও মাৰিছে কি ভিনদেউৱে মাৰিছে কিন্তু কিয় এনে সৰু সৰু কথাতে তই আছোন মা আৰু তই আমি মায়ে মই যাই আছো ৰ তই চিন্তা কৰিব নালাগে আমি যাই আছো মা মা চাও কাপোৰ পিছত ধুবি ইফালে আছোন ডাঙৰ দৰকাৰ এটা আছে কাপোৰ পিছতো ধুবি চাও আছোন তই ঘৰত পতককে কিনো হ'ল আকৌ তোৰ দে মই যাই আছো তই যাই থাকচোন দে মই যাই আছো কি বা হ'ল ইমান খৰখেদাকে মাতিলে নাই নিশ্চয় কিবা এটা হৈছে নে মাইনাক মাছি আকৌ মইতো সেইদিনা জোৱাইক ভালদৰে বুজাই থৈছিলোঁ যে আৰু এইবিলাক নকৰিবি কিন্তু কি বা হ'ল নাই মই আৰু দেৰি কৰিব নোৱাৰোঁ মই কাপোৰখিনি ধুই সোনকালে যাওঁ ভিনদেউৱে বাৰু নিজকে কি বুলি ভাবছি বাইদেউক ইমান অত্যাচাৰ কৰি থাকিব লাগে নে আৰু মই বাইদেউৰ কাৰণে একো এটাই কৰিব পৰা নাই যদি তাইক কিবাকে বস্তু অলপ দিব পাৰিলোঁ হয় মই দিমনো কি মই মই কাম কৰোঁ কিবা সম্ভৱ নিজৰ কিডনী এটা বেছি তাক যিমান পইচা লাগে মই সিমান দিম অন্ততঃ বাইদেউকতো সুখত ৰাখবোহি নাই যদি আমি আৰু পলম কৰি থাকোঁ গোটেই জীৱনটো শেষ কৰিব ই বাইদেউৰ কথাটো মই মাৰ লগত আলোচনা কৰিবই লাগিব বাবা তই যে মোক ইমান খৰখেদাকে মাতি আনিছিলি কি হৈছিনো কি বুলি ক'ম তোক ভিনদেউৱে বৰ লাজৰ বিষয় কৈছি মা লাজৰ বিষয় আকৌ লাজ লাগবা লগা জয়ে কি কৰিলা আৰে কি কৰা নাই সেইটো কোৱা নাই আগতে ভিনদেউৱে বোলে বাইদেউৰ গাত আজিও হাত উঠিছে কি তাইক আজিও হাত উঠেছি তই নাকানবি মা তাইক যৌতুক দিবা নোৱাৰাৰ কাৰণে সেই ভিনদেউৱে এনেকুৱা কৰি আছে দিম তাক যি লাগে তাকে দিম তাইকনো আমি কিনকে ৰাখিম ইয়াতে যদি পালো হয় ইয়াতেই ৰাখিলো হয় আমি গীতাই কিনকে চলি আছো দেউতাৰেও ইমান দিন কামতে যাব পৰা নাই বেমাৰ সি বাৰু মোৰ চিয়াটোক কিহৰ কাৰণে ইমান এনেকুৱা কৰি আছে দুদিনমান ঘৰত আনি থলো তাতে মানুহৰ যিমান কথা উত্তৰ দিবা নোহোৱা হৈ গেল কি কৰিম মই একোৱে ভাবি পোৱা নাই নহ'লি
সেই দানৱটো মোৰ চিয়াটোক মাৰি পেলাব। তই মাৰি পেলোৱাৰ কথা কৈছা মা? আজি বোলে সি তাইক মূৰত মাৰি মাথা দি তেজ উলিয়াই দিছে। মই একে থাকিব নোৱাৰো তাইক। যৌ নহ'লে আমি যাওঁ, তাইক মেডিকেলতে লৈ যাব লাগিব। যৌ, তাইক আজি পিংকে মাৰছি আৰু দেৰি কৰিব নোৱাৰা। যৌ। অ' এইবাৰ এটা ঘৰ মুচি আছে। ঐ কি মাথা টিপি গৈছা? তোৰ কি মুখ নাই নেকি? মই কিন্তু আজি কিন্তু ডাঙৰ বুলি একো সন্মান কৰি নাথাকো। বহুত সহ্য কৰোঁ। এজনী ছোৱালী বাইদেউ তাইক ইমান অত্যাচাৰ কৰিছে, মই এইবিলাক সহ্য কৰি থাকো। মোৰ কিন্তু আজি হাত উঠি যাব ভিন্দৰ ওপৰত। বাবা, খঙত একো নকৰবি। আমি কিবা এটা বুজাবুজি কৰিম দে। তই অলপমান শান্ত হৈ থাকবি, নহ'লে বাহিৰেৰে বিপদ হ'ব। জয়চোন, এতিয়া আমি যাওঁ ভিতৰত। বল বল। হ'ব দিয়ক, মই মাহঁতক ফোন কৰিছোঁ। মাহঁত আহি পাবয়ে। মাহঁত আহি পোৱাৰ পাছতে মই এই ঘৰ এৰি গুচি যাম দিয়ক। আপুনি চিন্তা কৰিব নালাগে। ঐ তোক মই ইয়াৰ পৰা যোৱাৰ কথা কোৱা নাই। মাইনাহঁতক যৌতুকৰ টকা লৈ আহিব দিছোঁ। মাইনা, মাইনা, তই চাদৰখনেদি আৰ কৰি লৈছা আজি? হা? তেজ? অ' বাপাই ঠিকে কৈছি। তোক মানে এই আজিও মাৰিলে। জোৱাই, তুমি এটা মানুহ নহয়, তুমি এটা দানৱ। ঐ আপুনি কাক দানৱ বুলি ক'বলৈ আহিছ? কিয় নকম? বিয়া হোৱাৰ পিছৰে পৰা তুমি মোৰ ছোৱালীজনীৰ জীৱন ধ্বংস কৰি দিছা। এ হ'ব হ'ব, আপুনি মোক কি জীৱন গঢ়াই দিছ? যৌতুকৰ নামত কিবা এটা দিছে আপুনি ছোৱালীক? আপোনাক যদি যৌতুক লাগাই আছিল বিয়াৰ আগতে ক'লে তই মনে মনে থাক, নহ'লে তোক আকৌ দিম মই ইয়াতে। ভিডিঅ' কি ক'লি তই? আৰে তই বাইদেউৰ গাত সদায় হাত তুলি থাকিবি আৰু আমি চাই থাকিম? এইবাৰ আৰু নহ'ব। তোৰ কথা এইবাৰ বেয়া আছে। ঐ তই কি কৰিবি? কি কৰিবি তই? তোৰ দেহাত কি আছে তোৰ? কি কৰিবি তই মোক? হা কি কৰিবি? ভাইটি এৰি দিয়ক। কিবা কৰিব লগা আছে যদি মোকে কৰক, মোকে মাৰি পেলাওক। তথাপিতো আপোনাৰ মই ভৰি থৈছোঁ। মাইনা, বাইদেউ। নালাগে তই ইয়াত থাকিব। ব'ল আমাৰ লগত। আৰু তোমাক মই এনেকুৱা বুলি ভবা নাছিলো। হা, মোৰ ছোৱালীটোক আজি তই জীৱনটো ধ্বংস কৰি দিলি। হা, তোমাক নহয়, আচলতে তোক বুলি ক'ব লাগে। এ হ'ব হ'ব, লেকচাৰ মাৰি থাকিব নালাগে। তোৰ জীয়েৰে এতিয়া লৈ ইয়াৰ পৰা লৈ যোৱা। যৌতুক লাগে? হা, যৌতুক লাগে? যৌতুকৰ কাৰণে এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি দিলি তই? হা, অ' যৌতুক নহ'লে এনে ৰাখিব, যৌতুক নহ'লে। যৌতুক লাগে? হা, তই যদি সঁচাকে আমাৰ মাইনাক ভাল পালি হয়, যৌতুকৰ কথা কেতিয়াও নাহিল হয়। আচলতে তই এটা মস্ত স্বাৰ্থপৰ। অ' মই স্বাৰ্থপৰ। যৌতুকৰ কাৰণে বিয়া পাতিছোঁ এই। যৌতুকৰ কাৰণে আৰু আমি দুখীয়া কাৰণে আজি আমাক বলে পাৰিছ ন? দুখীয়া? কিহৰ দুখীয়া? পথাৰৰ মাটি বখৰা যি আছে সেইমুখা বিক্ৰী কৰ। আমি ক'তো লিখি দিয়া নাই যে বিয়াৰ পিছত মোৰ জোৱাইৰ নামত মই মাটি বিক্ৰী কৰি দিম বা মাটি লিখি দিম। এজনী ছোৱালীক যৌতুকৰ নামত ইমান অত্যাচাৰ নালাগে। তোৰ নিচিনা স্বামীও নালাগে আৰু জোৱাইও নালাগে। লৈ যা মোৰ ছোৱালীক। মই যেনেকৈ খাইছোঁ মোৰ ছোৱালীকো তেনেকৈয়ে খুৱাম। ব'ল মাইনা। অ' লৈ যোৱা তোমাৰ মাইনা, আৰু এইখন ঘৰত উভতাই লৈ নাহিবি। চি জোৱাই চি, এইখন ঘৰত আমি কেতিয়াও নাহোঁ। আৰু তই মনত ৰাখ, এইখন ঘৰত আৰু তই কেতিয়াও আহিব নোৱাৰ। ব'ল বাইদেউ ব'ল, আৰু তোকো চাই আছো মই। এ হ'ব, তই চাবি। তোৰ গাত মাংস আগতে বহাই ল, তাৰপিছত মোক চাবি। নমস্কাৰ। ভিডিঅ'টোক চাই কেনে পালে আমাক জনাব। আৰু এই ভিডিঅ'টোৰ পৰা আমি সমাজত এইটোৱে বাৰ্তা দিব বিচাৰিলোঁ যে সম্পৰ্ক এটা গঢ়িলেই নহ'ব। সম্পৰ্কটো গঢ়াৰ আগত মানুহজনে ভালকৈ জানি ল'ব লাগিব
বিয়াৰ আগলৈ সকলোবোৰ ঠিকে থাকে, কিন্তু বিয়াৰ পাছত বহুত পুৰুষক দেখিবলৈ পোৱা যায় যৌতুকৰ বাবে বহুতো অত্যাচাৰ কৰে। তেনেকুৱা নকৰিব। সমাজত আমি এইটোৱে বাৰ্তা দিব বিচাৰিলোঁ, কাৰণ এগৰাকী ছোৱালীয়ে যেতিয়া মাকৰ ঘৰৰ পৰা বিয়া হৈ যায় তেতিয়া গিৰিয়েকৰ ঘৰখনে নিজৰ ঘৰ বুলি ভাবি লয়। এই কথাটো বহুতে ভুল ভাবে যে সেইখন নিজৰ গিৰিয়েকৰ ঘৰ নহয়, যেন সেইখন বেলেগৰহে ঘৰ। সেইবাবে আপোনালোকক কওঁ, ছোৱালীক সন্মান কৰক। ধন্যবাদ। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আমাৰ ভিডিঅ'বোৰ চাই থাকিব পাৰিব। আৰু যিসকলে কমেণ্ট কৰে তেওঁলোকৰ নামবোৰ আমি পিছত দি দিছোঁ, গতিকে আপুনিও কমেণ্ট কৰক, আপোনাৰ নামটো আমি দি দিম। বাই বাই। সকলোকে মৰম এটা দিলোঁ।